নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা কোহুৱা বনৰ চা ধাৰাবাহিকখনত কোহুৱা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত তেওঁৰ ৰিয়েল লাইফত প্ৰেমৰ সম্পৰ্কত আছে নেকি সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহলে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো বন্ধু বান্ধৱীসকল কোহুৱাৰ প্ৰকৃত নাম হৈছে এনিশা হাজৰিকা তেওঁৰ ঘৰ যোৰহাটত তেওঁৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আছে তেওঁৰ দেউতাকৰ নাম স্বৰ্গীয় ভূপেন চন্দ্ৰ হাজৰিকা কোহুৱা উৰফে এনিশা হাজৰিকাৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ জেবি কলেজৰ পৰা বিএ কমপ্লিট কৰিছে বন্ধু বান্ধৱীসকল আমি জানিব পৰা মতে বৰ্তমানে তেওঁ কোনো প্ৰেমৰ সম্পৰ্কত নাই আপোনালোকে বাৰু কোহুৱা বনৰ চা ধাৰাবাহিকখনত কোহুৱাৰ অভিনয় চাই কেনে পাইছে কমেন্ট কৰি জনাবচোন আৰু আপুনিও যদি কোহুৱাৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ হ'ম যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেন্ট আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই